গোগামুখৰ ৰেল ষ্টেচনৰ হনুমান মন্দিৰত আহিছিলোঁ। এতিয়া আমি গোগামুখ ষ্টেচনত আছোঁ। ট্ৰেইন পিছত আৰু আহিছিলোঁ, আকৌ এই বছৰ আহিলোঁ। হয়, যোৱা বছৰ দুৰ্গা পূজাত আহিছিলোঁ, এই বছৰ এই পাইছে ইয়াত গোগামুখৰ পৰা এতিয়া হনুমান মন্দিৰলৈকে খোজকাঢ়ি গৈ আছোঁ। চাব পাইছে ইয়াত গোগামুখ টাউনটো। ফ্ৰেণ্ডছ, এয়া হনুমান মন্দিৰ পূজা চূজা সকলোখিনি কৰা হৈ গ'ল। আৰু যিহেতু এইটো বলভদ্ৰ মই কেমেৰামেন মই হয়, যিহেতু এই আমাৰ বলভদ্ৰ এওঁৰে চেনেল। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। এয়া আছিল হনুমান মন্দিৰ। আপোনালোকে যদি আহে প্ৰথম এই চাইডে এণ্ট্ৰি হ'ব, আহি পেলাই চবতকৈ এইপিনে সোঁ চাইডে আহি পেলাই হাত ভৰি ধুই ল'ব। হাত ভৰি ধুই মুখ হাত ধোৱাৰ পিছত এনেকৈ তলত এই চাইড দি গৈ পেলাই চাকি জ্বলাব। চাকি জ্বলাই চাকি বন্তি ধূপ যি জ্বলাই আছে জ্বলাই প্ৰসাদ লৈ পেলাই কিবা প্ৰসাদ চসাদ ল'লে ওপৰত গৈ সেৱা এটা কৰিব। আৰু আপোনালোকে আছে ওপৰত ফটো চটো উঠিব পাৰিব। এই মন্ত্ৰটো আহিলে যেতিয়া আহিব, যেতিয়া পৰিক্ৰমা কৰিব 1-2 পাক, তেতিয়া মানে হৰে ৰাম 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 হৰে হৰে ক'ব। আৰু আপোনালোকৰ যিমান মনৰ দুখ আছে কষ্ট আছে সকলোখিনি আঁতৰি যাব। আশা কৰোঁ আপোনালোকে আহিলে এনে হৰে ৰাম 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 হৰে হৰে। পিছত আৰু আহিছিলোঁ, আকৌ এই বছৰ আহিলোঁ। হয়, যোৱা বছৰ দুৰ্গা পূজাত আহিছিলোঁ, এই বছৰ আগতীয়াকৈ আহিলোঁ। যোনসকলে আহিব সকলোৰে মনৰ ইচ্ছা পূৰ হ'ব। আৰু আপোনালোকে আহক এবাৰ, মনটো বহুত শান্তি। খানা চানা খাই ল'লোঁ হোটেলত, এতিয়া চাহ তামোল খাই আছোঁ। আপোনালোকে যদি আহে হনুমান মন্দিৰ পূজা চূজা কৰাৰ পিছত কিবা খাব মন গ'লে পিছনে থকা এই হোটেল বিজৰলেণ্ড এইখন হোটেলত আহিব। মোৰ পিছনে দেখি পাইছে, তাত ধুনীয়াকৈ খানা দিয়ে, ভাত দিয়ে, চাহ দিয়ে, পৰঠা দিয়ে, মিঠাই যিকোনো পাৰে খাই বিৰাট খাব পাৰে। অলপ দামটো অলপ মানে কমাই লয় আৰু আপোনালোকে আহিব, তাত ভাল খানা দিয়ে। আৰু এতিয়া আমি গোগামুখ ষ্টেচনত আছোঁ। ট্ৰেইন আহি পাবহি এতিয়া। ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। এতিয়া আহি পাব 5:30 মানত আহি পাব। এতিয়া 5:21 হ'ল। এতিয়া আহি পাব আৰু কিমান টাইমত টিকেট চিকেট কটা হৈ গ'ল। আৰু খালি ট্ৰেইনৰ কাৰণে ৰৈ আছোঁ আমি। আশা লৈ আছোঁ, যদি আহিম বুলি ভাবিছোঁ, যদি আহিব পাৰে আপোনালোকে। ঠিক আছে, যদি আপোনালোকে যদি আহে গোগামুখ তেনেহ'লে চাওক কি ধুনীয়া এইপিনে ধুনীয়া ভিউ আছে, ভিউ পইণ্ট এনেকুৱা গাড়ী। আৰু এতিয়া যিহেতু আজিৰ দিনটোত বৰষুণ দিছে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।